কেনি যাবা নো গুগলি কেনি যাবা যাম আৰু ক'বালে আমি নমুলে যাম নহয় এয়া আমাৰ হিয়াই জোতা পিন্ধিছে পাপাকে জোতা পিন্ধাই দিছে তাৰি ফুফু যাব মোৰ লগত সেইটা থৈ আহাগে যোৱা জেগাত Hi guys, good morning. Welcome to my channel Himati Pasani Vlogs. এটা ডেইলি ব্লগ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো শিৱৰাত্ৰি ব্লগ দিব নোৱাৰিলো যেহেতু ভিৰ ভাৰলৈ স্বাজনীক নিবলৈ কোনো অসুবিধা হয় গতিকে ভাবিলো আজি স্যাটাৰডে আৰু আজি এফালে যোৱা কথা আছে গতিকে আপোনালোকৰ বাবে ভিডিও এটা বনাও বুলি ভাবি ৰাতিপুৱা ভিডিও এটা ষ্টাৰ্ট কৰি ললো এতিয়া 22 ৰাতিপুৱা 9টা আৰু আমি ব্ৰেকফাষ্ট কৰিবলৈ লৈছো আজি ব্ৰেকফাষ্টত আছে গোটা মগু টাৰকা আৰু লুচি আৰু হাজবেণ্ড আৰু মই খাই লওঁ দেতাই খালে বাৰু ছোৱালী উলাই মিলি ৰেডি হৈ আছে গতিকে চাই থাকিবচোন আজি ভিডিওটো আপোনালোকৰ বাবে কি দেখাব পাৰো আমাৰ হিয়াও আহি ডাইনিং টেবুলত দিহে হাই কৈ দিয়া আমি এতিয়া ৰুটি খাম ন এইফালে চাইছে চাৰ বহিছে খাবলৈ হাই কোৱা আকৌ Hey guys, এৰি কি চাইতে আলৈছো ভাগৱতলে আমাৰ ঘৰৰ ওচৰতে সন্ত ভাগৱত হৈ আছে গতিকে যদি পাৰোঁ আপোনালোকে শুনিবলৈ চেষ্টা কৰি ভাগৱতত ভিডিও কৰি দিব পাৰিম নোৱাৰি চাম বাৰু ঠিক আছে থাকিব ভিডিওটো এয়া চাকি বন্তি লৈ লৈছো ধুনীয়াকৈ আৰু হিয়াও যাব হিয়া ওলাইছে হিয়াই চেণ্ডেল পিন্ধিছে Hey guys, নামঘৰলৈ ওলাই মেলি আহিলো এতিয়া ঘৰত সোমাইছো আমাক ইয়াত থৈ গুচি গ'ল মানে মাও যাব নামঘৰলৈ এয়া এইফালে ভৰ্তি বহি আছে হাই ক হাই হাই তাই গা চা বেয়া নেকি গাবেন গাবেন চা লাগিছে তাই এই গডৰেজ চাব দে এয়া খুলি থৈছে দু ভালকে আৰু আমাৰ হিয়া বগাবলৈ আৰম্ভ কৰিলে আইতাকৰ ঘৰত আহি আমাৰ হিয়া ভাগতলৈ ওলাই একদম পুৰা জপি আছে আইতাকৰ ঘৰ চোফাৰত এইফালে মা ওলাই আছে মূৰা চুই আছে আহো ক'ব পৰা নাই আমি ওলাইছো এতিয়া যাবলৈ মা আহি আছে কি লাগে সেয়া মাও আহিছে এই উভতিহে গৈছা দেখোন ঘৰৰ পৰা ওলালো এই আমাৰ বাগানৰ পাত দেখিছে নাই আহিছে আৰু কুমপাত পাত ছিঙিলে মই ভিডিঅ' কৰিবলৈ নহ'লে নেক্সট পাত ছিঙি আনিলে দেখাম বাৰু ব'লা সেইজনী মা ওলাইছে হাই হাই কৈছে আৰু আমাৰ টুকটুকি বাই খোজকাঢ়ি আহি আছো গতিকে চাই থাকিব ভিডিঅ'টো এয়া আহি আছো আমি আমাৰ গেটৰ ওচৰ পাইছোহি আৰু এইখন এয়া আহি আছো আমি আমাৰ গেটৰ ওচৰ পাইছোহি আৰু এইখন Maya kapismoyo bunilo bripayo Toki bule golu moy madabara dano Mahadata prabhu bunilanto mone mone Dibu mahadana kiba nibato brahmone Alpadana dibe kamura baralago Moy kuna চাহ খাবলৈ ভাগৱতৰ মানে মিঠৈ আৰু চাহ খাবলৈ মাও গৈছে বুলি ক'লে চাগে তুমি চাহ খাবা জানো অকণমান নিদি হ'ব খাবা দে নামো কোৱা কৃষ্ণ বুলি কোৱা বহিলৈ খোৱা এনেকে খোৱা তেতিয়াহে
এয়া হৈছে চাৰিদিনীয়াকৈ পালন কৰা অখণ্ড ভাগৱত পাঠ বা অবিৰত ভাগৱত পাঠ আৰু অন্য জেগাত 7 দিনীয়াকৈ হয় বা এইটো মনৰ ইচ্ছাৰ ওপৰত কথা 4 দিনীয়া বা 7 দিনীয়াকৈ পাতিব পাৰে ইয়াত 4 দিনীয়াকৈ পাতিছে আৰু দশম স্কন্ধ পঢ়ি আছে আমি গৈ সেই ভাগৱতত সেই ভক্তিৰসৰ সুৰ শুনিলোঁ আৰু মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোককো অকণমান দেখাই দিছোঁ আচলতে নিৰবিচ্ছিন্নভাৱে নোৰোৱাকৈ অখণ্ড ধাৰাত ভাগৱত পাঠ কৰা হয় বাবে ভাগৱত ভাগক অখণ্ড ভাগৱত বুলি কোৱা হয় ইয়াত যিহেতু 4 দিনীয়াকৈ পাতিছে গতিকে 4 দিন 4 ৰাতি তেওঁলোকে অকণমানো সময় নোৰোৱাকৈ নিৰবিচ্ছিন্নভাৱে ভাগৱত ভাগ পাঠ কৰি থাকে গতিকে তাকে অবিৰত ভাগৱত বা অখণ্ড ভাগৱত পাঠ বুলি কোৱা হয় মোৰ লগতে আপোনালোককো এই অখণ্ড ভাগৱতৰ অকণমান পৰিৱেশ মোৰ ভিডিঅ'ত কেপচাৰ কৰি ৰাখিলোঁ আৰু আপোনালোকৰ বাবে আগবঢ়ালোঁ আশা কৰোঁ চাই ভাল পাব পৰা ঘূৰি আহিলোগৈ এতিয়া যাম মাহঁতৰ ঘৰলৈ তাৰপিছত দিনটো কি হয় দেখাই থাকিম বাৰু ভাগৱতত বৰ ভাল লাগিলে মানুহ এতিয়া কম আছিলে বৰ বেছি নহয় সেয়াই উৎপাত কৰিলে কাৰণে সোনকালে গুচি আহিলোঁ আৰু এয়া আমি আহি থাকোঁতে তিতা ফুল পালোঁ বাটত তিতা ফুল ছিঙি আনিছোঁ আমাৰ এটা আকৌ ৰাস্তাইদি খোজ নাই কঢ়া এয়া খোজকাঢ়িছে চাইডেদি গুচি আহা সেইবোৰ মুখলৈ নিনিয়ে আৰু আমাৰ ঘৰৰ সন্মুখতে আছে আমাৰ নামঘৰ ভাগ আমাৰ নামঘৰ ঘৰ পাই গ'লোহি চিকু 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 আই চিকু চিকু আই ঐ একদম নুচুবি ছোৱালী ঘৰ আহি পালোহি ঘৰত আমাৰ ইয়াৰ মিস্ত্ৰী সন্থা হাই কৈ দিয়া একো নহয় হাই কৈ দিয়া এই কি ডাঙৰ কথাটো থাকৰ মাজতে দেখুৱাইছো দেই আহিছো মাহঁতৰ বাগানলৈ ঘৰলৈ আহিলো যেতিয়া বস্তু এটা চাবলৈ আহিছো আমাৰ ঘৰত মানে নগাটেঙা গছ আছে নগাটেঙা কোনে কোনে চিনি পায় আৰু কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাব আৰু লাগিলে মই দিবও পাৰিম নগাটেঙা লাগিছে এবাৰ খাবলৈ বহুত টেষ্টি হয় বিশেষকৈ আচাৰ বনাবলৈ গতিকে দেখাই দিওঁ আমাৰ ঘৰৰ মানে এইটো জনা হোৱা দিনা পাওঁ নগাটেঙাটো মানে এয়া চাব দেই কি ধুনীয়াকৈ থুপ পাতি পাতি লাগিছে এয়া লাগিছে নে নগাটেঙা এজোপাত মায়ে ধুনীয়াকৈ কেৰকেটুৱা বাদুলি এইবোৰে ভাটৌ চৰাই নাখাবৰ কাৰণে এইবোৰ কাপোৰ আৰি থৈছে এইবোৰ দেখিলে ইহঁতি পলায় আৰু এতিয়া আছোঁ আমাৰ মাহঁতৰ বাগানৰ মাজত এয়া পিছফালে আৰু এইফালে ছাইডত এইখন হৈছে আমাৰ মাহঁতৰ মোৰ মাৰ বাগানখন সৰুতে য'ত নেকি খেলি ধেমালি কৰি ডাঙৰ হৈছোঁ বাগানত কিছু খেলিলোঁ আমি আগতে তেতিয়া গছবোৰ সৰু আছিলে আৰু এতিয়া নতুনকৈ কোঁহপাত আহিছে ধুনীয়া এক পৰিৱেশ প্ৰথম পাত তোলাৰ দিনা মই ভিডিঅ' কৰিব নোৱাৰিলোঁ সেইফালে নাযাবা শুন কেপ থাকিব আৰু আমাৰ হিয়াইও সেইবোৰ যে দেখিছে লমা লমাই লাগি আছে নগাটেঙা কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাব দেই আৰু মোৰ ছাবস্ক্ৰাইবাৰৰ ভিতৰত কাৰোবাক লাগিলে দিবও পাৰিম আহিব এয়া আমাৰ নগাটেঙা বহুত ডাঙৰ আছিলে গছকেইজোপা এবাৰ অলপ বতাহত ভাগিলে ইয়াত বেছিকৈ লাগিছে এইখিনি এতিয়া সৰু হৈ আছে ডাঙৰ হ'লে মই পকিলে দেখাম বাৰু এয়া মোৰ মাহঁতৰ বাগানখন এটিকলি দুটি পাত ৰতনপুৰৰ বাগিচাত লহপহীয়া হাতেৰে কোনেনো ছিঙিলে কি ধুনীয়া দেখিছে না এটিকলি দুটি পাতে মাহিয়া গৈ আছে ব'লা উঠা আমি আহিলোঁ এতিয়া বাগানৰ পৰা লাহে লাহে সেইডাল নগৈছো কিবা দেই শিৱৰাত্ৰি পাৰ হৈ গ'ল শিৱৰ প্ৰসাদ খাবলৈ নাপালোৱে আৰু এয়া এতিয়া মায়ে অকণমান দিছে ভাঙৰ লাৰু গতিকে ভগৱানক চিন্তি শিৱ ভোলানাথক চিন্তি আৰু আপোনালোকক সাক্ষাৎ কৰি খাই দিওঁ যি হয় হ'ব আৰু এয়া খাই দিওঁ লাডু
এইফালে বহুত হাই কৰি দিয়ক টেষ্টি ইয়াৰ পিছৰ চোৱা কি হয় ভগৱানে জানে আৰু দেই ভাগৰ ভিতৰত ভাগ হৈছে নি এটা পাইছা বিলনীয়া ভিডিঅ' ওলাই আছে কিন্তু দেই দিগদাৰ হৈ যাব মজা হৈছে আগতৰ পৰা আহি মা ঘৰৰ পৰা এতিয়া ঘৰ পালোহি এওঁ কলজোপাহঁতে আমাক লৈ আহিলে এতিয়া বাহিৰে বাহিৰে আপোনালোকক বস্তু এটা দেখাম বোলক যে দেখাইছিলোঁ আগতে ষ্ট্ৰবেৰী কিমান ডাঙৰ হৈছে দেখাই লওঁ হওক তাৰপিছত একেবাৰে ভাত ৰান্ধিবলৈ বাকী আছে গতিকে আগতীয়াকৈ বাহিৰলৈ আহি দেখাই লৈছোঁ ষ্ট্ৰবেৰী ডাঙৰ হৈছে ৰঙাকৈ যেতিয়া পকিব তেতিয়া আমি খাম হিয়া খাবা নাই তুমি এইটো চোৱা ষ্ট্ৰবেৰীটো আৰু কোন এইকেইটা দেখাই দে এইকেইটা আছে 1 2 আৰু এইফালে এটা লাগিছে নেকি লাগিছে লাগতে বাৰু কেইবাটাও লাগিছে দেখাই থাকিম বাৰু পকিলে কিমান ডাঙৰ হয় এইটো এটা ছাবস্ক্ৰাইবাৰৰ ভিতৰত কোনোবাই কৈছিলে ষ্ট্ৰবেৰী দেখাবলৈ চেঞ্জ কৰি ল'লোঁ এয়া তিতা ফুল যে বুটলি আনিছিলোঁ তুমি ভাগতৰ পৰা আহোঁতে এয়া ৰ'দত দি থৈছোঁ ধুনীয়াকৈ গুচাই মেলি এয়া আৰু এতিয়া শুকোৱাৰ পিছত বনাই মেলি খাম আৰু ধুনীয়াকৈ তাৰপিছত এইফালে হিয়া আহি লাগি গ'ল মোবাইল চোৱাত আৰু হাজবেণ্ডে বনাইছে চাহটো খাই লওঁ আমাৰ এয়া হুঁচৰি কাৰণে পাকঘৰত লাগি গৈছে চাহ বনি আছে চাহ খাই লওঁ এফালে ভাতো বনাই আছোঁ বাৰীতো কাম লগাই থকা হৈছে এয়া সেইফালে আমাৰ মিষ্টাৰে বাৰীত কাম লগাই আছে কলজোপা সোনকালে আহিলে লাগি গৈছে আৰু ভিউৱাৰসকল আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বহুত দিন ভিডিঅ' দিয়া নাই এসপ্তাহ হ'ল গতিকে ভাবিলোঁ দিনটো ঘৰত আছোঁ যেতিয়া ডেইলি ব্লগ এটাকে আপোনালোকৰ বাবে আপলোড কৰোঁ দিনটোত কি কৰোঁ তাৰ দেখুৱাই আপোনালোকৰ বাবে এটা ভিডিঅ' বনালোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব যিসকলে চেনেলটো নতুনকৈ হৈছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজিলৈ বাই তেতিয়ালৈকে হিমাদ্ৰী পচনী ব্লগ চাই থাকিব এটা স্পেচিয়েল ভিডিঅ' লৈ আকৌ আহি আছোঁ বাই